Hey guys, welcome to my YouTube channel Midul Blog. বৰ্তমান লালুকত যাব ৰেডি হৈ আছো। লালুকত বিহু প্ৰগ্ৰাম আজি আছে অনুষ্ঠিত হ'ব। আপোনাৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আহিব আৰু লগত দেৱাবাৰীৰ কে মোহন আমি চাবলৈ গৈ আছো। এটা ফাইনেলি গৈ আপোনালোকক দেখাই আছো, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। মই ওলাই মেলি ৰেডি হৈ গ'লো। এতিয়া লগৰখিনিৰ কাৰণে ৰৈ আছো। লগৰখিনি আহি পোৱা নাই, লগৰখিনি আহি পালেই মই যাম। মই হেলমেটো পিন্ধি লৈছোঁ, ৰাতিখনো লাগিব আৰু আমাৰ পৰাতো অলপ আঁতৰেই হৈ যায়। এতিয়া আচুৰ্য বৰপাত্ৰক চাবলৈ গৈ আছোঁ ফাইনেলি, আৰু লগৰখিনিৰ কাৰণে ৰৈ আছোঁ। লগৰখিনি আহি পালেই গৈ থাকিম লালুকলৈ, আপোনালোকে চাই থাকিব। ফাইনেলি প্ৰগ্ৰেমত ওলাই আহোঁতে এয়া পালোহি লগৰখিনিক। এতিয়া আমি যাম লালুকলৈ ফাংচন চাবলৈ প্ৰগ্ৰেম। এইটো আমাৰ ৰামপ্ৰসাদ চাহু, এয়া আৰু আমাৰ এয়া দেৱানদাক চিনি পায়েই। আমি এতিয়া গৈ থাকিম আৰু লগৰখিনিৰ কাৰণে ৰৈ আছোঁ। আহি পালে আমি গৈ থাকিম। আৰু আজি আমি বহুত ধামাকা হ'ব, মানে ধামাকা নাচন হ'বলৈ ধামাকা হ'ব আজি। চাই থাকিব সম্পূৰ্ণ। আজি বোকা বিহু হেলমেট বিহু সকলো হ'ব, চাই থাকিব সম্পূৰ্ণ। চাওক কিমানে ভিৰ হৈছে, চাগে লালুক আপোনাৰ চাৰিআলিৰ পৰা কিমান ভিৰ। এয়া বাইক নিবলৈ বহুত টাইম লগীয়া হৈছে। চাওক সকলো চাইডে মানুহে হাজাৰ হাজাৰ মানুহ আহিছে আচুৰ্য বৰপাত্ৰ প্ৰগ্ৰেম চাবলৈ। চাওক একদম মানে হাজাৰ হাজাৰ মানুহ, সকলো চাইডে মানুহেই মানুহ। এইফালে কি চাব আপোনাৰ, মানে জেগা নাইকিয়া হৈ গৈছে, ইমানেই মানুহ। মুন্না ভাই ফাইনেলি কে আৰু মোহন আহি গ'ল ষ্টেজত। ধুনীয়া লাগিছে ন? এই নতুন ছিল পিন্ধা দেখিয়ে লাগে আৰু অঙা আমাৰ পেণ্টৰ চলি আছে। মাই গড, এইটো ক'ব গ'লে জানে জানো, এই দোকানৰ মানে কাষৰ মানুহৰ বিয়া আছিলে। দৰা আহি পেলাই মাতাই লিখি আহিছে, মই তাত পাৰিলে গুচি আহিছোঁ। বোলে একদম ধুনীয়াকৈ আজি ফাংচনটো কৰি ইয়াৰ পৰা দৰা ঘূৰাই দিম যোৱা। কিন্তু যদি আপোনালোকে এটা কথা লক্ষ্য কৰা নাই, এটা কথা লক্ষ্য কোনো কৰ্ম জানো ইমান চিৰিটো নিচাপ ফালি লগাই। এতিয়া কওকচোন, কোনে কোনে ভাবিছিল মই অকণমান ধৰি আহিছোঁ বুলি? বেলেগ জেগাত গ'লে খাই অহা বুলি ভাবে। আমাৰ মানে এইটোৱে সমস্যা। এতিয়া বিয়া বাৰুবিলাকত যে যাওঁ, এই চিৰিয়েল খনৰ পৰা মানুহে চিনি পোৱা হ'ল। বিয়াত গ'লেতো আমি চিৰিয়েলখনত অলপ ধেমালিকে কৰি থাকোঁ। আমাক নাচিবলৈ লগ ধৰে, আহক অকণ নাচক, আহক বেণ্ড বাজি আছে পুৰা। নানাচো বুলি ক'লে আকৌ বেয়া পায়। এইটো অহংকাৰী অকণমান, এইটো নেনাচে।
ইয়াতে বহি থকা বহুতে ভাবিছে আমি আকৌ আগত মানে ফটো দিব পাৰিম ন আচুকে গান গোৱা সময়ত আমি প্ৰত্যেকজনৰ লগত আমি নামি গ'লে ফটো দিব পাৰিম সঁচাকৈ ইমান ভাল লাগিছে বিশেষকৈ এতিয়া ইমানখিনি মানুহে ফটো উঠিছে ভাল লাগিছে ফটো যদি এইফালে উঠো আমি এইফালে এনেকৈ ঘূৰাই দিব নালাগে নিজেই দিয়ে এইখন কৰোঁতে বিহু শেষ হ'ব স্পণ্ডলাইটিছ হ'বগৈ বোলা হৰি ফাইনেলি ষ্টেজত আপোনাৰ আশীষ বৰপাত্ৰ উঠিলে এতিয়া সময় হৈছে আপোনাৰ 1:30 বাজিলে বহুত পলমকৈ হ'লেও উঠিছে কিন্তু বহুত ভাল লাগিছে মানুহে লাগে মইনা এ ৱাটাৰফল কথা চামুচেৰে যিমানেই হওক ইটো নাই সিটো নাই ভাবি গুণি লাভ নাই মাথার প্রেসার খাই ডিঙিস মারি যায় বঢ়িয়া আজি জমিব যাম বঢ়িয়া ধৰিছে দেই অকণ হাতবোৰ সকলো একেলগে কৰিলে ভাল লাগিব মানুহ জনীয়ে কৈ যায় বোলে কামৰ মাজতে বাৰিষা কালতে লাগে মইনা ৱাটাৰফল কথা চামুচেৰে যিমানেই হওক প্রেশার গাই জিনিস মারি যায় কিবা দিও খাই
এ মানুহজনী কৈ যায় বোলে কামৰ মাজতে লাগে মইনা এ ৱাটাৰফল কাটা চামুচেৰে যিমানেই হওক ঐ পতককে আনি দে ঘটককে মাৰি দিওঁ তোৰি মই চোন দোকান গৈ ইটো নাই ভাবি শুনিলাম ইয়াতে নিজায় মাথাত প্ৰেছাৰ খাই ডিঙিচকে মাৰি যায় কিবা দিওঁ লালুক সাজোনে